বৰ্তমান সময়ত চবে মণিপুৰৰ কথাই আলোচনা কৰি আছে। মণিপুৰৰ যিটো চাঞ্চল্যকৰ নাৰী নিৰ্যাতনৰ ঘটনা, সেই ঘটনাটোৱে গোটেই দেশত তলপাল লগাইছে। এতিয়া এই ঘটনাটো আচলতে হৈছিল কি, এই ঘটনাটোৰ ইনচাইড ষ্টৰি কি, কেনেকৈ সংঘটিত হৈছিল, সেই বিষয়ে জানো আহক। আপোনালোক সকলোৱে জানে নিশ্চয়, যোৱা ৩ মে' তাৰিখৰ পৰা কুকি আৰু মেইটেই কমিউনিটিৰ মাজত ভয়ানক গোষ্ঠী সংঘৰ্ষ মণিপুৰত চলি আছে। এই গোষ্ঠী সংঘৰ্ষৰ মাজতে এনে এটা ভয়ংকৰ আৰু বিভৎস ঘটনা সংঘটিত হৈছিল। এই ঘটনাটো সংঘটিত হৈছিল ৪ মে' তাৰিখে। ৪ মে' তাৰিখে আচলতে হৈছিল কি, আপোনালোকে যদি মণিপুৰৰ জনবিন্যাসটো চায়, তেতিয়া আপোনালোকে গম পাব যিবোৰ মেইটেই কমিউনিটিৰ মানুহ আছে, তেওঁলোকে মুখ্যতঃ ইম্ফল ভেলী আৰু তাৰ ওচৰে পাজৰে দুখনমান ডিষ্ট্ৰিক্টত তেওঁলোকৰ আধিপত্য আছে। তাৰে এখন ডিষ্ট্ৰিক্ট হৈছে কিংপকপি ডিষ্ট্ৰিক্ট। যেতিয়া গোষ্ঠী সংঘৰ্ষ ষ্টাৰ্ট হ'ল, তেতিয়া মেইটেই কমিউনিটিৰ মানুহে কুকিক মাৰা ষ্টাৰ্ট কৰিলে, কুকিসকলে মেইটেক মাৰা ষ্টাৰ্ট কৰিলে। যিহেতু এই অঞ্চলটোত, ইম্ফল ভেলী আৰু তাৰ কাষৰ অঞ্চলটোত মেইটেই কমিউনিটিৰ মানে আধিপত্য বেছি, গতিকে তেওঁলোকে কি কৰিলে, সেই অঞ্চলত যিমান কুকি গাঁও আছিল সেইবোৰত গৈ গৈ এটেক কৰা আৰম্ভ কৰিলে। তেনে এখন গাঁও আছিল কিংপকপি ডিষ্ট্ৰিক্টৰ ফিনম নামৰ গাঁও। ফিনম গাঁওখন মুখ্যতঃ কুকি সম্প্ৰদায়ৰ গাঁও। ৪ মে' তাৰিখে কি হয়, প্ৰায় ৮০০ৰ পৰা ১০০০ মেইটেই কমিউনিটিৰ মানুহে হাতত অস্ত্ৰ লৈ এই গাঁওখনত এটেক কৰে। আৰু সেই এটেকৰ ফলত ফিনম গাঁৱৰ মানুহখিনি নিজৰ গাঁও এৰি পলাবলৈ বাধ্য হয় আৰু এওঁলোকে গাঁওখন সম্পূৰ্ণৰূপে জ্বলাই দিয়ে। যেতিয়া এই কুকি সম্প্ৰদায়ৰ লোকসকল গাঁও এৰি পলালে, তাৰে মাজৰে ৫জন মানুহে পলাই আশ্ৰয় লৈছিল জংঘলত। এই ৫জন মানুহক পিছত পুলিচে উদ্ধাৰ কৰে আৰু তেওঁলোকক পুলিচ ষ্টেচনলৈ লৈ যায়। পুলিচৰ মুখ্য উদ্দেশ্য আছিল তেওঁলোকক প্ৰথম পুলিচ ষ্টেচনলৈকে নিব আৰু তাৰপিছত তেওঁলোকক ৰিফিউজি চেণ্টাৰলৈ পঠাব, যাতে তেওঁলোকৰ যিটো জীৱন সেইটো সুৰক্ষিত হৈ থাকে। যেতিয়া পুলিচে তেওঁলোকক লৈ আহি আছিল, সেই সময়তে পুলিচ ষ্টেচন পোৱাৰ ২ কিলোমিটাৰ আগতে এই যিটো ভিৰে তেওঁলোকৰ গাঁওখনত এটেক কৰিছিল, সেই ভিৰটোৱে পুলিচৰ গাড়ীখনক আগুৰি ধৰে আৰু তেওঁলোকে পুলিচৰ পৰা এই যি ৫জন কুকি সম্প্ৰদায়ৰ লোক আছিল, তেওঁলোকক পুলিচৰ পৰা কাঢ়ি লয়। এই ৫জন কুকি সম্প্ৰদায়ৰ মাজত যিজন বয়সীয়াল মতা মানুহ আছিল, তেওঁক পুলিচৰ আগতে হত্যা কৰে আৰু বাকী ৩জনী মহিলা আছিল, তেওঁলোকক উলংগ হ'বলৈ বাধ্য কৰা হয়। তেওঁলোকক উলংগ কৰি তেওঁলোকৰ এক প্ৰকাৰৰ প্ৰচেছন উলিয়াই এই উদণ্ড ভিৰটোৱে। যেতিয়া প্ৰচেছন উলিয়াই, তেতিয়া সেই ৩জনী মহিলাৰ লগত তেওঁলোকৰ এজন ভায়েক আছিল, যাৰ বয়স আছিল ১৯ বছৰ। তেওঁ বিৰোধিতা কৰে এই কাৰ্যত আৰু এই বিৰোধিতা কৰাৰ বাবে তেওঁৰো হত্যা কৰা হয়। এই উদণ্ড ভিৰটোৱে তেওঁলোকক উলংগ কৰি প্ৰচেছন উলিয়াই আৰু তাৰ ভিডিঅ' বনায় আৰু সেই ভিডিঅ'য়ে যোৱা ১৮ জুলাই তাৰিখে ভাইৰেল হয়। এতিয়া কথা হ'ল কি, এই মহিলাকেইগৰাকী কেৱল তেওঁলোকে যে উলংগ কৰি প্ৰচেছন উলিয়াই ক্ষান্ত আছিল তেনেকুৱা নহয়। ইয়াৰ পিছত তেওঁলোকে সেই মহিলাকেইগৰাকীৰ মাজত যিজনী সৰু আছিল, অৰ্থাৎ যিজনী ২১ বছৰীয়া মহিলা আছিল, তেওঁলোকৰ গেং ৰেপৰ দৰে ভয়াৱহ দুষ্কৰ্ম তেওঁলোকে সংঘটিত কৰে। এই ঘটনাৰ পিছত মহিলাকেইগৰাকীৰ দ্বাৰা, আচলতে মহিলাকেইগৰাকীৰ দ্বাৰা নহয়, তেওঁলোকৰ যিখন গাঁও আছিল ফেনম গাঁৱৰ গাঁওবুঢ়াৰ দ্বাৰা এই ঘটনাৰ বিৰুদ্ধে মানে তেওঁলোকে এখন FIR দাখিল কৰে। আনকি অৱস্থা ইমান বেয়া মণিপুৰত যে যিটো পুলিচ ষ্টেচনৰ আণ্ডাৰত এই ঘটনা সংঘটিত হৈছিল, তাতে তেওঁলোকে FIR ৰেজিষ্টাৰ কৰিব নোৱাৰিলে, যাৰ বাবে তেওঁলোকে 0 FIR ৰেজিষ্টাৰ কৰিবলৈ বাধ্য হয়। তেওঁলোকে FIR ৰেজিষ্টাৰ কৰে যোৱা ২১ জুন তাৰিখে, কিন্তু তাৰ পিছতো মণিপুৰ পুলিচ সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰা দেখা গৈছে। তেওঁলোকে কোনো একশ্যন লোৱা নাছিল, এটা গ্ৰেপ্তাৰী হোৱা নাছিল। যেতিয়া এই ভিডিঅ'টো যোৱা ১৮ তাৰিখে ভাইৰেল হ'ল, যেতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই ঘটনাটোৱে তলপাল লগালে, ইমান বেছি চৰ্চাত লৈ আহিলে, তাৰ পিছত মণিপুৰ পুলিচৰ চকু খোল খালে, তেওঁলোকৰ টোপনি ভাঙিলে আৰু মণিপুৰ পুলিচে এতিয়া গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰিলে। এই ঘটনাৰ লগত জড়িত যিজন মুখ্য আৰোপী আছিল, যাৰ নাম আছিল হুইৰাম হিৰদাস মেইতি, তেওঁক গ্ৰেপ্তাৰ কৰা হয়। লগতে আন ৪জন অপৰাধীকো এই ঘটনাত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হয়, অৰ্থাৎ বৰ্তমানলৈকে প্ৰায় ৫জন অপৰাধীক গ্ৰেপ্তাৰ কৰা হয়। মুঠতে গোষ্ঠী সংঘৰ্ষৰ নামত এনে এটা ঘটনা সংঘটিত হোৱাই এতিয়া আমাক এটা কথা ভাবিবলৈ বাধ্য কৰিছে, আমি ভাৰতীয়সকল এখন সমাজ হিচাপত আজি কি স্থানত অৱস্থান কৰোঁ।
এতিয়াও আমি আমাৰ মেণ্টেলিটি সেই পশুতুল্য হয় নেকি? কাৰণ বহুতে কয় যে মণিপুৰতো বাকী ভাৰতৰ দৰে মণিপুৰতো নাৰীক মা বুলি সন্মান কৰা হয়। তেনে অৱস্থাত 3গৰাকী মহিলাক উলংঘ কৰি প্ৰচেছন উলিওৱাৰ দৰে ঘটনা আৰু তাৰ ভিডিঅ' বনোৱা ঘটনা, লগতে গেং ৰেপৰ দৰে এটা জঘন্য ঘটনা সংঘটিত হোৱাটো সঁচাকৈয়ে এখন সমাজ হিচাপে আমাৰ বিফলতাকে সূচায়। এই বিষয়ে আৰু ক'বলৈ একো নাই। সঁচাকৈ এই বিষয়ে যেতিয়াই ভাবোঁ তেতিয়াই বহুত বেছি ক্ষোভ হয় আৰু নিজকে মানুহ বুলি ক'বলৈ এক প্ৰকাৰ লাজ লগা হৈছে। আজিৰ বাবে এইখিনিয়ে। ধন্যবাদ।